চালা এনেকুৱা বেয়াকে বৰষুণ দিছে নহয়, বাহিৰ ওলাব নোৱাৰা কৰি পেলাল দেই। আজিহে বতৰ অলপ ভাল কৰিছে। ভিতৰত সোমাই সোমাই গোটেই গাটো গেলা পিয়াজ গোন্ধাই গৈছে। উপায় নাই আৰু কি কবি, আজিহে অলপ বতৰটো ভাল কৰিছে। অলপমান গেন্ধেলা ঘৰ পৰা আহোগে, কিমান আৰু ঘৰত সোমাই থাকিবি অকলে অকলে। তিলচদা কি কৰিছে? মিগেন নেকি? একো নাই, কি আৰু আকাশ পাতাল ভাবি আছো। কি ভাবিছেনো হয়? কি ভাবিবা আৰু কি কবা আৰু, জীৱনটো একদম ফুচচাই হৈ পৰিলে বুজিছা। কি কয় ফুটচাই হৈ পৰিলে মানে? একদম ফুচচাই হৈ পৰিলো। একো কামত নাহে, অকল কাঁহী বাতি ধোৱা বাহিৰে একো কাম নাই। ফুটচাই কি অকল কাঁহী বাতি ধুবলৈ ব্যৱহাৰ হয় নেকি? সেইচোন জলকীয়া পুলিত দিয়ে, খেতিটো দিয়ে। দিয়ে, তথাপিও বৰ এটা ব্যৱহাৰ নাইতো। আমাৰ এনেই পেলাইহে দিয়ে জুইত তোলোৱা ফুটচাইবোৰ। হয় ঠিকেই কৈছে। উপায় নাই আৰু। দেখিছে নাই একদিন বৰষুণ কেনেকে বৰষুণকে। নকবা, মই এই চোফাযোৰতে বহি বহি একদম তলৰ ফালে শিপা গজিলে আৰু। কেইদিনৰ পিছত পোখাই মেলিব। কি কয়, বৰ জমাইচোন আপুনি। পোখা মেলিব নি আৰু কেইদিনৰ পিছত? পোখাই মেলিব আৰু, কি কব, কেইদিনৰ পিছত ফলে খাব পাৰা তোমালোকে। বৰ জমাইচোন আপুনি। কি কব আৰু, এক্সপিৰিয়েঞ্চ এইবোৰ। মানে জীৱনটো কাৰ্টুন হৈ পৰিলে কথাবোৰ জমনীয় হৈ পৰে আৰু। সমস্যাটো বৰ ডাঙৰ যেনে পাইছো আৰু। বাদ দিয়ক আৰু, চবে বুজি নাপাব হয় নাই? তাকেহে। এতিয়া পিছে তুমি ইয়ালৈ বুলিয়ে নে ক'বালৈ গৈছিলা? ক'ত যাব আৰু, উপায় নাই, এনেই আৰু পাক এটা আপোনালোকৰ ফালে আৰু। ঠিকে। খোৱা বোৱা কৰিলা? অলপ আগত খাই আহিছো। কি কব আৰু, শাক বুলিবলৈও জাতেকে নাই নহয়। দাইলতে আৰু কাঠলোডোখৰ পেলাই দিলো, তাতে আৰু বিলাহী এটা কাটি দিলো, এনেকে একদম লপথপীয়াকে মাৰি আহিছো আৰু। ঠিকে। তাকে, শাক বুলিবলৈ নাই। আমাৰ হোৱা নাই, কি বা বনাইছে ভিতৰত। তাকে। গেণ্ডেলা আছে নাই বাৰু? আছে। হেৰি ক'ত যাব? গেণ্ডেল এইফালে মিগেন আহিছে। মিগেন নেকি? ক'ৰবাত যায় নে ইয়ালৈ আহিলে? আলে বুলিয়ে কিমান আৰু ঘৰত সোমাই থাকিবা অকলে অকলে, আমনি লাগি গৈছে আৰু। তাকেহে, ময়ো ঘৰতে সোমাই আছো। ইমান বৰষুণ দিছে, ক'ত ওলাই যাবা? তোমালোক দুটাই কথা পতাচোন, মই টিককে ভিতৰৰ পৰা আহোগে। নাই, ঠিক আছে, যাওক। জানে মেৰি জানে মন, বচপন কা প্যাৰ মেৰি ভুল নাহি জানা দে। মিগেন দাই কওক, ভাত খালে নাই? খালো। তোমালোকেতো খোৱাই নাই কিজান ন? নাই খোৱা ভাত, কিন্তু মই ৰাতিপুৱা খালো জলপান। আচ্ছা। শুনা আকৌ, বতৰটো চাই গাহৰিকে খাবলৈ মন গৈছে, নে কি কোৱা? মজা লাগিব। মই বহুত দিন গাহৰি খোৱাই নাই, গম পাইছে নাই? এটা কাম কৰিম বুজিছা নাই, আজি অলপ বেলেগ ডিজাইনত খাম গাহৰিটো। বেলেগ ডিজাইন মানে কেনেকুৱা? বেলেগ ডিজাইন মানে চামথিং ইউনিক চামথিং ইউনিক মানে কেনেকুৱা? চামথিং ইউনিক মানে ধৰা বাঁহৰ চুঙাত ভৰাই খাম। বাঁহৰ চুঙাত ভৰাই? মইচোন খোৱাই নাই আজিলৈকে। খোৱাই নাইতো, আজি খাই চাবা, একদম টিকাত গু মাৰিলেও নেৰিবা। মজা লাগিব দেই। লাগিবতো, মই আগতে খাই পাইছো নহয়। যি মজা লাগে কৈছো নহয়, ভৰি এটা ধৰি চুচুৱাই নিলেও এৰি দিবলৈ মন নাযায়। আচ্ছা, কি খোৱা ডিছকাউণ্ট চলিছে হয়? তিলচদা, মানে ভাবিছো বতৰটো চাই গাহৰি খাম, মানে চুঙাত ভৰাই। চুঙাত ভৰাই গাহৰি নেকি? মজা লাগে, মই খাইছো নহয় আগে পিছে। তাকে, মই খাইছো নহয় আগতে, বিৰাট মজা লাগে। বোলে গেন্ধেলাই খাই পোৱা নাই, আজি খুৱাই দিম। ই খোৱা নাই, আজিলৈকে ইয়াক খুৱাই পোৱা নাই। ক'ত খাবানো, আমাৰতো বাও নাই কাটিবলৈ। কিয়, আমাৰ মিহিৰাণ বেটি আছেচোন, মিহিৰাণ বেটি ঘৰলৈ যাম ক। ঠিকেই হ'ব, এটা কাম কৰা, মই এনেই বজাৰ ফালে গৈছো, মই মাংসটো লৈ আনিম, তোমালোকে ডাইৰেক্ট তালৈ যোৱাগে, বাঁহ চাহ কাটি ৰেডি কৰি থবা, আৰু জুই জ্বলাই মেলি পুৰা ৰেডি কৰি থবা, মই ডাইৰেক্ট মাংসটো লৈ তালৈ গৈ আছো। বঢ়িয়া, শুইনা বাট, আপুনি যাওক, লৈ আনকগে, আৰু আমি গৈ থাকো। ব'লা কেণ্ডেল, ব'লা। ব'লক, মজা লাগিব। এইকেইটা কবলৈহে পালং, তুতুৱাই লম আহিলে একদম। দাদি ক'ত আছে? কোন মিগেন নেকি? পিছফালে আহ। ইয়াত বহি আছে, এতিয়াও জুই ফুৱাবলৈ সময় নাই আৰু দাদি। তই কি বুজিবি জুই ফুৱাৰ মজা, আৰু বেছি দিন নাই আৰু, মজাটো লৈ লওঁ। এতিয়া গৰমত দেখিবলৈ মন নাযাব দুদিনমান পিছত।
একদম ঠিকে কৈছে ৰাতি এই জুই ফোৱা মজা নহয় কৈছো আৰু পিছে ক কিয় আহিলি এই ঘৰত সোমাই আমনি লাগিলে কি ক'ব আৰু এইকেইদিন দেখিছে নাই বৰষুণকে ওলাবই পৰা নাই আজিহে ওলাই আহিলো ইয়াক লৈ পিনি বোলো আপোনালোকৰ ঘৰৰ পৰা এপাক আহোগে ভালেই কৰিলি পিছে খোৱা বোৱা হ'ল নাই দুইটাও মোৰ হ'ল ইয়াৰে হোৱা নাই ই অকল জলপানে খালে ৰাতিপুৱা আচ্ছা মোৰ এই অলপ আগত খালো ভাতটো সেই মানে এই বস্তু এটা খাওঁ বুলিহে আপোনালোকৰ ইয়ালৈ আহিলো কি বস্তু খাও সেই বাৰী পিছফালে বগৰী যা আছে খাও যদি যা খাগে এই বগৰী নহয়ও এনেকুৱা ঠাণ্ডাত বগৰী খাই নেকি বগৰী ৰদ দিলে খাই ভাল লাগে আকৌ নহলে কি খাও যা পাকঘৰলৈ যা আলু এটা লৈ আনে জুইতে পুৰি খা এই কি কয় আলু খাবলৈ আহিছো নেকি মই নহলে কি খাও নাই নহয় আৰু একো খাবলৈ এই খাম নহয় বস্তু এটা বাঁহ কাটি থোৱা আছে নেকি কওক কি ক তই বাঁহ খাবলৈ ওলাইছ বাঁহ নাখায় নহয় বাঁহ গাছ খায় এই আপুনি বৰ কামুৰি থাকে দেই আছে নাই কওক বাঁহ কাটি থোৱা যা আছে পিছফালে বাঁহ পেলাই থোৱা আছে দাখন ভিতৰতে আছে লৈ যা কি কাটক কাটি থাকে শুই না বাট গেন্ধাল তুমি বহা মই পিটিককে বাঁহ কাটি দিছো ৰ'বা ঠিক আছে যাওক গেন্ধেলা ই কি খায় বাঁহ কাটি কাটি ককা এই মিগেন্দাই কৈছে বোলে বাঁহৰ গাহৰি মাংস ভৰাই পুৰি খাব আচ্ছা সেইটোহে কথাটো মানে কিন্তু গাহৰি চোন অনাই নাই কোনো পাপা গৈছে বজাৰলৈ লৈ আহিব একেবাৰে সেইটো কথা মানে একদম প্লেনিং বনাই আহিছা মানে ন তোমালোকে ককা একদম প্লেনিং বনি আহিছে ঘৰৰ পৰাই ভেবেল চব ৰেডি হ'ল নাই মই আহিলোই হ'লে আৰু এই মিগেন্দাই বাঁহ কাটিব কৈছে আহিব এতিয়া বিয়াত মজা জুই জ্বলিছে দেই তিলাচ আহিলি বহুত দিন দেখা দেখি নাইচোন তোক যাতেকে নোলোৱাই হলি নি ঘৰৰ পৰা কি কব আদাইটি একদম বৰষুণ দেখিছে নাই এইকেইদিন নেৰা নেপাকে দিছে ক'ৰ পৰা ওলাব বাহিৰলৈ এৰা নকব আৰু একদম মানে বৰষুণে একদম মাথাটো বেয়া কৰি দিছে পালেহি অলপ আগত পালোহি মাছ কটা হ'ল নাই হৈ গ'ল সেই টিউবৱেলটো ধুবলৈ পেলাই থৈ আহিছো আপোনাৰ মাতটো শুনিহে দমাই আহিলো এইখিনি লৈ যা একেবাৰে ধুই মেলি মছলা চছলা লগাই একদম ভৰাই আনিবি চুঙাত আচ্ছা ঠিক আছে আপোনালোক বহক মই 2 মিনিটত গৈ 5 মিনিটত আহি আছো ভাত চাত খোৱা হ'ল নে খালো খাই লৈ জুইকুৰা বহি বহি আছিলো এইকেইটা ওলালেহি এইয়া ৰেডি কৰি লৈ আনিছো দেই চাওঁ অকণমান চাইড দিয়া তহঁতি ইমান মাংস আনিলে নে 6টা না 7টা চুঙা হ'ল যে নহয় ৰাতি দুটাত মই চাউল ভৰাই দিলো মজা কৰিলা চাউল অলপ হলে মানে খাই ভাল লাগিব গম পাইছা নাই ময়ো সেইটোৱে আইডিয়া কৰিলো সেইকাৰণে চাউল ভৰাই দিলো বাকী কেইটাত মাংস ভৰাই দিছো আজি ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব ভিডিঅ'টো আৰু দীঘল নকৰো কাৰণ ভিডিঅ'টো এইখিনি বনাওঁতে অলপ টাইম লাগিবতো সেইকাৰণে দীঘল নকৰো তো আজিলৈ মানে বাই বাই